আজি আমি পৰীক্ষাত বা অন্য কোনোবা প্ৰতিযোগিতাত কিদৰে ৰচনা লিখিলে তাৰ ফুল নম্বৰ পাব পাৰি সেই বিষয়ে আলোচনা কৰিম আৰু এইটো চিয়ৰ যে আপোনালোকে যদি এই ভিডিঅ'টো শেষলৈকে চাই তেতিয়াহ'লে এইটো বুজি পাব যে কিদৰে ৰচনা লিখিব লাগে। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি লওক, কাৰণ ইয়াত মেট্ৰিক পৰীক্ষাৰ কথাৰ লগতে পৰীক্ষাত নম্বৰ পোৱা কৌশলৰ কথা আলোচনা কৰা হয়। গতিকে নমস্কাৰ বন্ধুসকল, মোৰ নাম মিন্ময় আৰু আপোনালোকক আদৰিছোঁ এডুকেশ্যনেল গুৰু। প্ৰথমতে বিষয়বস্তুৰ জ্ঞান। বিষয়বস্তুৰ জ্ঞান নাথাকিলে ৰচনা লিখা সম্ভৱ নহয়। পিছে পৰীক্ষাত অহা ৰচনাবোৰৰ কোনোখনে পৰীক্ষাৰ্থীয়ে একেবাৰে নজনা বিধৰ নহয়। পৰীক্ষাৰ্থীয়ে নিজে দেখা শুনা বা পঢ়ি আৰু চিন্তা কৰি পোৱা বা জানিবলগীয়া বিষয়েহে ৰচনা লিখিবলৈ দিয়া হয়। এইখিনিতে কোনো পৰীক্ষাৰ্থীয়ে বিষয়টো নুবুজাকৈ বা ভুলকৈ বুজি ৰচনা লিখোঁতে ভুল কৰে। যেনে তোমাৰ জীৱনৰ লক্ষ্য নামৰ ৰচনাখন লিখিবলৈ দিওঁতে মানৱ জীৱনৰ লক্ষ্য বুলি বুজিব নালাগে। দ্বিতীয়তে আৰম্ভণি আৰু পৰিসমাপ্তি। ৰচনা আৰম্ভণি আৰু পৰিসমাপ্তি আকৰ্ষণীয় হ'ব লাগে, কিন্তু আৰম্ভণি বৰ দীঘলীয়া হোৱা উচিত নহয়। 2-4টা বাক্যৰে চুটি ছেট এটাই যথেষ্ট। তৃতীয়তে আলোচনাৰ মাজত বিতৰ্কমূলক কথাৰ অৱতাৰণা কৰিব লগা হ'লে ৰচনা লিখাজনে গুণ দুয়োটা নিৰপেক্ষভাৱে দাঙি ধৰিব লাগে। চতুৰ্থতে ৰচনাৰ নীতি দীৰ্ঘ হ'ব লাগে। একেবাৰে চুটি হ'লে বেয়া লগা হয় আৰু বেছি দীঘল হ'লে আমনি লগাৰ হয়। তদুপৰি সময়ৰ নাটনিত ৰচনা আধৰুৱা হ'ব পাৰে আৰু আধৰুৱা ৰচনাত নম্বৰ পোৱা নাযায়। পঞ্চমত পৰীক্ষাত প্ৰায় 3-4খনমান ৰচনাৰ যিকোনো এখন লিখিবলৈ দিয়া হয়। তাৰে যিখন বিশেষ বেছিকৈ জনা থাকে সেইখনেই লিখিবলৈ ল'ব লাগে। ষষ্ঠত বিষয়বস্তুটো বুজি লৈ প্ৰথমতে পইণ্ট কেইটামান জুকীয়াকৈ ল'ব লাগে। তাৰ পিছত প্ৰত্যেকটোত মূল কথাৰে একোটাকৈ দফা কৰি প্ৰণালীবদ্ধভাৱে লিখি শেষ কৰিব লাগে। সপ্তমত ৰচনা সদায় পৰিপাটিকৈ লিখিব লাগে। ৰচনাত প্ৰসংগক্ৰমে কোনো কবিতা, বাণী বা মূল্যৱান মন্তব্য লিখিব পাৰিলে ভাল, কিন্তু ভুল উদ্ধৃতি কেতিয়াও দিব নালাগে। অষ্টমত বানান আৰু শব্দৰ প্ৰয়োগ শুদ্ধ হ'ব লাগে। অশুদ্ধ বানানৰ বাবে নম্বৰ কটা যায়, গতিকে ভালদৰে অৰ্থ নাজানিলে শব্দ ব্যৱহাৰ কৰিব নালাগে। নৱমত ৰচনা লিখোঁতে ঘৰুৱা ভাষা ব্যৱহাৰ কৰিলে গোটেই ৰচনাখনতে ঘৰুৱা ভাষাৰেই শেষ কৰিব লাগে। এছোৱা কঠিন সংস্কৃত ভাষা ব্যৱহাৰ কৰিলে ৰচনাখন শুনিবলৈ ভাল নহয়। দশমত পৰীক্ষাত আহিব পৰা ধৰণৰ কেইখনমান ৰচনা বাছি লৈ তাৰ ইমূৰৰ পৰা উৰাই ঘূৰাই মুখস্থ কৰিবলৈ নগৈ প্ৰত্যেকখন ৰচনা পঢ়ি তাৰ বিষয়বস্তু মেইন কথাবোৰ আয়ত্ত কৰিবলৈ যত্ন কৰিব লাগে। আৰু যদি কেতিয়াবা এনে হয় কোনোবাখন ৰচনা তুমি নাজানা, তেতিয়াও হতাশ হ'ব নালাগে। বিষয় এটা বাছি লৈ সুস্থভাৱে চিন্তা কৰিলে কিবা নহয় কিবা অলপ জনা যাব। সেইখিনিকে পৰিপাটিকৈ লিখিলেও নম্বৰ পোৱা যায়। শেষত বন্ধুসকল, ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব।